দাদাগিৰি নচলিব বড়োলেণ্ডত কাৰো দাদাগিৰি নচলিব হেলিকপ্টাৰ এসপ্তাহ আগত আহিছে আৰু পইচাটো 50% ভাড়াটো ফুল নাদিব মই কি ক্ষমতা নাথাকে কি ক্ষমতা নাথাকে কোনে কৈছে যদি ক্ষমতাত নাথাকে ক্ষমতা থাকিবই যদি নাথাকে কোথায় নাহে থাকে বড়োলেণ্ডত কাৰো দাদাগিৰি নচলিব বড়োলেণ্ডত কাৰো দাদাগিৰি নচলিব ৰাজনীতি ঠিকে আছে কি বেয়া দেখিছে অসমৰ ৰাজনীতি ঠিকে আছে কি বেয়া দেখিছে বড়োলেণ্ডত যদি কমিশ্যন ৰাজ চলাই থাকে সিন্ডিকেট চলাই থাকে তেতিয়াহে হাগ্ৰামাই শান্তি পায় নহ'লে হাগ্ৰামাই শান্তি নাপায় কিমান এমএলএ লাগে আপোনাক হা কিমানজন এমএলএ লাগে চৰকাৰ কি সুস্থিৰ হ'ব মই থাকাত এনেকুৱা হয় নেকি আমাক অসমক সুযোগ দিলে এইটো অসম আৰু জাপানৰ নহয় এইটো ভাৰত আৰু জাপানৰ কিন্তু 30-40 बोसोरनि जोंनि दुखुनि बाथ्राखौ बावलांबाय सोबख' जानाय थगाय जानाय मालायजों गादब जानायनि जारिमिनखौ बावलांबाय এইবিলাকত আমি নহয় চোৱা এইবিলাকত আমি চবে লাগি থাকিব নালাগে এইবিলাক চেনজিটিভ ইছ্যু এইবিলাকত যদি চবে লাগি থাকে বাকী কাম কোনে কৰিব এতিয়া আজি ভাৰতত আমাৰ বাহিৰা দেশৰ পৰা ইয়াত মানে আহিব খুজিছে আৰু ভাৰতত যিকোনো ৰাজ্যতো হ'ব পাৰিলে হয় দিল্লীতো হ'ব পাৰিলে হয় বেলেগ ৰাজ্যতো হ'ব পাৰিলে কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক অসমক সুযোগ দিলে এইটো অসম আৰু জাপানৰ নহয় এইটো ভাৰত আৰু জাপানৰ কিন্তু ভাৰত আৰু জাপানৰ মানে আপোনাৰ দ্বিপাৰ্টিক হা বুজি পালে দুইটা দেশৰ যিখিনি আলোচনা হ'ব যিখিনি চুক্তি হ'ব সেইটো অসমত হ'ব গুৱাহাটীত হ'ব সেইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা আমি সেইটো নাভাবি কোনোবা মানে মজদুৰ কৰা মানুহে শ্ৰমিকে কিবা চাফ চুতা কৰাৰ নামত কিবা এটা কৰিলে তাকে লৈ আমি ইমান ডাঙৰ ইছ্যুত মানে যাব নালাগে জুবিনক আমি চবে ভাল পাওঁ মৰম কৰোঁ সন্মান দিওঁ তাৰ কাৰণে অলৰেডি অসম চৰকাৰে তেওঁৰ স্মৃতিটো মানে সদায় জীয়াই ৰখাৰ কাৰণে অলৰেডি কিছু প্ৰজেক্ট লৈ লৈছে ঘোষণা কৰিছে গতিকে আমি অন্তৰত ৰাখক বাকী কাম সেইবিলাক কথা লৈ পেলাই কোনো বাধা হ'ব নালাগে গতিকে আজি জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে যিখিনি টীম আহিব এই টীমখিনিয়ে অসমত আহি ফালে ভালদৰে যাহাতে তেওঁলোকে মানে কি কয় ঘূৰি যাব পাৰে আমি যাহাতে তেওঁলোকক সকলো ক্ষেত্ৰতে সন্তুষ্ট কৰিব পাৰোঁ আজি জাপানত কৰ্মসংস্থাপন দিবৰ কাৰণে জাপানীজ ভাষা শিকাৰ কাৰণে আজি অসম চৰকাৰে আমাৰ যুৱক যুৱতীসকলক এটা সুবিধা কৰি দিছে আৰু জাপানে তেওঁলোকে নিজৰ খৰচাত আমাৰ এতিয়া 1 তাৰিখৰ পৰা আমাৰ জাপানীজ ভাষা শিকাৰ কাৰণে আমাক সুবিধা দিছে জাপানীজ মানে এজেঞ্চিয়ে ইয়াৰ খৰচখিনিও দিব আৰু অসম চৰকাৰে ছাত্ৰ ছাত্ৰীৰ হৈফালে কিছু মানে আপোনাৰ মানে ছাবচিডি জলপানী মানে জাপানত যোৱাৰ কাৰণে তাত পঢ়ি থকাৰ কাৰণে তেনেকুৱা ধৰণৰ সুবিধাটো কৰি দিছে গতিকে এই জাপানে ইয়াত আহি ফালে অসমীয়া ল'ৰা ছোৱালীক দেখোন ৰিক্স ল'ব নোৱাৰে এইটো ভাৱ যাহাতে নহয় যে এই মানুহবিলাকৰ মানে যিটো মনৰ ভাৱ এইটো বুজি নাপায় কেতিয়াবা হঠাৎ কয় কাম এৰি যদি গুচি যায় গতিকে ঠিক হ'ব যা এই দিশবিলাকতো যাহাতে চৰ্চা নহয় গতিকে সেইটো এটা চৰ্চা কৰি থাকিবলগীয়া বিষয় অলৰেডি চল্ভ ৰিজল্ভ আৰু কিছুমানটো আমি মানিব লাগিব চৰকাৰে কৈছে আমি আজি জাপানৰ আহাৰ কাৰণে সেইটো কৰিম এইটো প্ৰগ্ৰাম যোৱাৰ পিছতে আকৌ আমি এজ ইট ইজ ছেটিং কৰিম বাছ সেইটোৱে গতিকে সেইকাৰণে আপোনালোকেও পজিটিভ এটা মেছেজ মানুহক দিয়ক যাতে কোনেও ভুল নুবুজে গতিকে সেই প্ৰগ্ৰামটো অসমৰ মানুহৰ কাৰণে এটা ভাগ্য বুলি আমি ভাবি ল'ব লাগিব যে দেশ দুখনৰ দ্বিভাষিক এই আলোচনাৰ স্থান আজি অসম হৈছে অসমে হোষ্ট কৰাৰ সুবিধা পাইছে এইটো বহুত ডাঙৰ কথা
চবতে পাব সেইকাৰণে এইটো আমি মানে কি কয় আপোনাৰ মাল্টি ইণ্টাৰনেশ্যনেল কোম্পানীবিলাকতো যাহাতে আমি দক্ষতা হ'ব পাৰোঁ তাৰ কাৰণে সেই কৰ্চবিলাক মানে কৰা হৈছে গোটেইটো চাই পেলাই নহ'লেতো আমাৰ ইঞ্জিনিয়াৰিং কলেজ আছে NIT আছে কোকৰাঝাৰত ইঞ্জিনিয়াৰিং আছে CIT আছে শিলচৰত আছে চবতে আছে আমাৰ কিন্তু তাৰ পিছতো আজি এক্সট্ৰা কৰ্চ স্কিল ইউনিভাৰ্চিটিত কিয় দিছে য'তে আমাৰ ল'ৰা ছোৱালীবিলাক যিকোনো ইণ্টাৰনেশ্যনেল মানে কোম্পানীবিলাকতো বা যিকোনো মানে তেনেকুৱা ধৰণৰ য'ত মানে প্ৰয়োজন তাতো যাহাতে দক্ষতা সহকাৰে নিযুক্তি পাব পাৰে অশান্তি হিংসা কতো নাই অশান্তি আৰু হিংসা এটা জায়গাতে আছে এইটো হল হাগ্ৰামা মহিলাৰীৰ ব্ৰেইনত আছে মগজত কিন্তু এই শান্তি হাগ্ৰামাই দেখা নাই হাগ্ৰামাই তেতিয়াহে শান্তি পাব যেতিয়া বড়োলেণ্ডৰ 35 লাখ মানুহ দমন কৰি চলাব পাৰিব তেতিয়াহে শান্তি পায় নহলে তেখেতে শান্তি নাপায় বড়োলেণ্ডত যদি হত্যা হিংসা হৈ থাকে তেতিয়াহে হাগ্ৰামাই শান্তি পায় নহলে হাগ্ৰামাই শান্তি নাপায় বড়োলেণ্ডত যদি কমিশন ৰাজ চলাই থাকে সিন্ডিকেট চলাই থাকে তেতিয়াহে হাগ্ৰামাই শান্তি পায় নহলে হাগ্ৰামাই শান্তি নাপায় হাগ্ৰামা মহিলাৰীয়ে যদি 35 লাখ জনসাধাৰণৰ প্ৰতি দায়িত্ব আছে যোৱা 2 বছৰত বিধানসভাত আহি কাউন্সিলত আহি তেখেতে কথা ক'ব লাগিছিলে 2 বছৰ তেখেতে এটা দিনো কাউন্সিলত নাহিল তাৰ মানে পইচা আৰু ক্ষমতাক বাদ দি হাগ্ৰামা মহিলাৰে একো কথা বুজি নাপায় তো স্পষ্ট হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি সন্মান কৰোঁ কিন্তু ইয়াৰ বিনিময়ত তেখেতে আমাক তাচ্ছিল্য কৰে এই বড়োলেণ্ডত যি শান্তি ঘূৰি আহিছে যি কি নহওক বিনিময়ত বড়োলেণ্ডক কোনো কাৰণত অশান্তি হ'বলৈ দিয়া নহ'ব বড়োলেণ্ড স্থায়ী শান্তি হ'ব লাগিব বড়োলেণ্ডত কাৰো দাদাগিৰি নচলিব আজি দাদাগিৰি কৰিব নোপোৱাৰ কাৰণে বড়োলেণ্ড অশান্তি হোৱা বুলি ভাবিছে হাগ্ৰামাই বড়োলেণ্ড শান্তি হৈছে কিন্তু দাদাগিৰি কৰিবলৈ কোনো তেখেতে সাহস কৰিব পৰা নাই হেলিকপ্টাৰ এসপ্তাহ আগত আহিছে মই বিচৰা নাছিল সিহঁতে এডভান্স আহি পেলাই আছে বাকী ল'ব নেকি এবাৰ বাকী নহয় মই কৈছোঁ এইবাৰ মেলা মানুহ বিচাৰি থাকে হেলিকপ্টাৰ দিবৰ কাৰণে ড্ৰাইভাৰবিলাক আলোচনা কৰি থাকে মইতো সিদিনা কৈছোঁ অলৰেডি যে বহুতে আমাৰ লগত আলোচনা হৈ আছে যে আমি যাম আমাক মাতক তো মই মাথাই নাছিল এসপ্তাহ আগত আহি পেলাই আছে এইটো আমাৰ ইয়াতেতো থ'ব জেগা নাই সেইকাৰণে মই গুৱাহাটীত থ'ব দিছে আৰু পইচাটো 50% ভাড়াটো ফুল নাদিব মই ইমান জবৰদস্ত মই য'ত বিচৰা নাই জবৰদস্ত আহি পেলাই আছে একটা হেলিকপ্টাৰ আগতে ৰেডি হেলিকপ্টাৰ এইবাৰ আগতে ৰেডি কি কৰিব মই উপায় নাই মই কৈছোঁ এই মই ইমান ভাড়া দিব নোৱাৰে 50% লওঁ বাছ